নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আঘোণৰ কুঁৱলী। কবি কেশৱ মহন্ত। আঘোণৰ কুঁৱলী। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতা সোণ বৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা, দেখিলোহেঁতেন বা পতা সোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেল হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এইজাক দাৱনিৰ মাজতে আছিলে নেকি সেউতীও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু এমুকুৰা তামোলৰ বিকৰঙা উঠে উঠে 17 বছৰ হোৱা মুক্তুল আঘোণৰ ডালিমী দাঁতত। ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ যাহ বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰত দাৱনিৰ কাম আছে, মুঠি মুঠি কাচি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতো উৰুলিৰ ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে। আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে। আঘোণৰ কুঁৱলীতে সেউতী হেৰালে। ডাঙৰি বান্ধিম বুলি তৰাজৰী ওলাতে থাকিল। ধন্যবাদ।